এবিধ ভয়ানক জন্তু সাধাৰণ মানুহে দেখিলে হয়তো ভয়তে বিতত হ'ব কাৰণ জন্তুবিধ দেখাত আধা গৰিলা আৰু আধা মানুহ এই জন্তুবিধ হিমালয়ৰ পাদদেশত পোৱা যায় বৰফৰ শুভ্ৰ দলিচাৰ মাজত নিশ্চিন্ত নিৰ্ভীক মনে এই জন্তুবিধে বাস কৰে জন্তুবিধৰ প্ৰসংগলৈ যোৱাৰ আগতে জনাব বিচাৰিছো কিছু কথা চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত 2008 চনত এই জন্তুবিধ প্ৰত্যক্ষ কৰিছিল জন্তুটো দেখি সকলোৱে আচৰিত হৈছিল বহুতে আকৌ ভূত বুলিয়ে ভাবিছিল 2019 চনৰ এপ্ৰিল মাহৰ কথা ভাৰতীয় সেনাই পশ্চিম নেপালৰ মাকালু পৰ্বতলৈ ট্ৰেকিংৰ বাবে গৈছিল তেতিয়া ভাৰতীয় সেনাই দেখা পাইছিল যে শুভ্ৰ বৰফৰ মাজত বিশালাকায় পদচিহ্ন এই ছবি যেতিয়া সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল তেতিয়া বহুতে ট্ৰল কৰিছিল প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দেশৰ লগতে বিদেশতো বিভিন্ন সময়ত এনে ধৰণৰ জন্তুক লৈ ৰহস্য অব্যাহত আছে এতিয়া আহোঁ এই বিশেষ জন্তুবিধ দেখিবলৈ কেনেকুৱা জন্তুবিধ দেখাত গৰিলা আৰু মানুহৰ নিচিনা ওজন প্ৰায় 200 কেজি উচ্চতা প্ৰায় 7 পৰা 9 ফুট এই জন্তুবিধক ভাৰত নেপাল আৰু ভূটানত ইয়েতি অথবা হিমমানৱ হিচাপে জনা যায় ভূটানীসকলে বিশ্বাস কৰে যে বৌদ্ধ যুগৰ আগৰ পৰাই ভূটানত ইয়েতি অথবা হিমমানৱ আছে ইতিমধ্যে হিমমানৱক লৈ চলচ্চিত্ৰ নিৰ্মাণ হৈছে ইয়াৰ উপৰি হিমমানৱক লৈ বিভিন্ন ঐতিহাসিক কাহিনী জড়িত হৈ আছে একাংশ বিজ্ঞানী হিমমানৱক পলাৰ বিয়েৰ বুলি ক'ব খোজে গৱেষকৰ মত অনুসৰি হিমমানৱ 17 শতিকাৰ আৰু বৰফৰ গুহাত বাস কৰে ৰাতি চিকাৰ কৰে দিনত শুৱে অতিশয় ঠাণ্ডাতো হিমমানৱে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে উল্লেখযোগ্য যে হিমমানৱক আমেৰিকাত বিগফুট অষ্ট্ৰেলিয়াত ইউবে নামেৰে জনা যায় টাৱাঙৰ পৰা গুৱাহাটী হৈ ভূটান সংযোগী এটা পথ নিৰ্মাণৰ ব্যৱস্থাৰ প্ৰসংগত হিমমানৱৰ আৱাসিক এলেকাক লৈ ভূটান চৰকাৰ বিমূৰত পৰিছে কিয়নো ভূটানৰ গংগখাৰ পায়ুনচুং নামৰ আৱাসিক এলেকাত আজিও হিমমানৱ আছে হিমমানৱক ভূটানত বিশেষভাৱে মৰ্যাদা প্ৰদান কৰা হয় কিয়নো ভূটানৰ বৌদ্ধধৰ্মী লোকসকলৰ বিশ্বাস আৰু পৰম্পৰাৰ লগত হিমমানৱ জড়িত হৈ আছে হিমমানৱৰ জীৱন প্ৰণালী সম্পৰ্কে সবিশেষ জানিব পৰা নগ'লেও ইয়াৰ উপস্থিতি আজিও যে বৰ্তি আছে এই কথা নুই কৰিব নোৱাৰি নিউজ ডেস্ক ৰিপৰ্ট infocast.com